বনাম তিল আৰু মাছ। এয়া মাছখিনি আগতে ভাজি থৈছোঁ আৰু এইখিনি তিলখিনিও ভাজি থৈছোঁ। এইখিনি এতিয়া মিক্সিত মিক্সি ল'ম। এয়া হৈ গৈছে। আৰু এইখিনি পিঁয়াজ এটা আৰু জলকীয়া। এইখিনি হ'ল আদা নহৰু পেষ্ট। আৰু এইখিনি আলু বইল কৰি থৈ দিছোঁ মই আগতে। এয়া কেৰাহীত তেল দিছোঁ। এয়া মাছ ভজা তেলখিনিতে ভাজিম। এয়া পিঁয়াজখিনি দি দিছোঁ। জলকীয়াও দি দিলোঁ। এইখিনি ভজা হৈছে। এতিয়া তিলখিনিও দি দিছোঁ। এনেকৈ ভাজি থাকিব লাগিব। এতিয়া অলপমান পানী দিম। আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এইখিনি পানীখিনি শুকোৱালৈকে ভাজি থাকিব লাগিব এনেকৈ। হালধি দিছোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি। এনেকৈ লাগিব। আলুখিনিও দিছোঁ। আলুখিনি যিমান ভাঙি ভাঙি দিবা সিমানেই ভাল লাগে। এয়া হৈ গৈছে। এতিয়া পানী দিম। জিৰাৰ গুড়া দিছোঁ আৰু মাছখিনিও দি দিলোঁ। উতল আহিলে নমাই থ'ম। এয়া হৈ গৈছে।